আপোনালোকৰ ওচৰলৈ মই আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটোৰ নাম হৈছে কাচকলৰ কুফটা। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। এয়া মই বুটৰ দালি তিয়াই থৈছিলোঁ 2-3 ঘণ্টামান। তিয়াই থোৱাৰ পিছত মই ভালকৈ ধুই এতিয়া এটা মই বাচনত লৈ লৈছোঁ। এতিয়া মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এয়া মই এতিয়া পেষ্টটো বনাই ল'লোঁ। ইয়াতে মই অকণমান ধনিয়া গুড়ি, হালধি আধা চামুচমান আৰু পিঁয়াজ এটা সৰু সৰুকৈ কুটি ইয়াতে দি দিম। ইয়াত মই এতিয়া এড কৰিছোঁ কাটি থোৱা সৰু সৰুকৈ পিঁয়াজ, বেচন আৰু কাচকল। সিজাই লৈছিলোঁ কাচকলটো, তাতে মই এড কৰি দিছোঁ। তেলটো গৰম হোৱাৰ পিছত মই এটা এটাকৈ দি দিছোঁ। পকৰীকেইটা বনাই ল'ম। এতিয়া মই লৰাই দিছোঁ। যিহেতু ৰঙচুৱা হৈছে, মই এতিয়া নমাই থ'ম। এয়া হৈ গ'ল আৰু মই এখন প্লেটত এয়া নমাই থৈছোঁ। এতিয়া মই আলুখিনি ফ্ৰাই কৰি ল'ম। তেলখিনি গৰম হৈছে। এতিয়া মই অকণমান হালধি দিম আলুখিনি ফ্ৰাই কৰিবৰ কাৰণে। এতিয়া মই নমাই থৈছোঁ। জলকীয়া গুড়ি 1 চামুচ, জিৰা 1 চামুচ, হালধি অকণমান দিছোঁ, নিমখো মই তেলতে দি দিছোঁ আন্দাজমতে। এতিয়া মই বাতিটোত থৈ দিছিলোঁ যিহেতু বৰা তৰকাৰী বনোৱা অলপ পানী, বৰা বনোৱা পানী অলপ থৈ দিছোঁ। পানীটো অলপ থৈ দিছিলোঁ, অলপমান মই দি দিওঁ। এতিয়া মই আৰু অলপমান দি দিলোঁ পানী, 1 কাপমান জোখাৰে দিছোঁ। এতিয়া অলপ উতল অহাৰ পিছতেই মই বৰাকেইটা ইয়াত দি দিম। উতল অহাৰ লগে লগে মই কাচকলৰ কুফটাকেইটা দি দিম।
অলপ গাখীৰ দি দিছোঁ। ক্ৰীম হ'লে ক্ৰীমো দিব পাৰিব, তেতিয়া টেষ্টটো বেছি ধুনীয়া হয়। এয়া হৈ গ'ল। মই এটা বাতিত নমাই থৈ ভালদৰে সজাই আপোনালোকক দেখুৱালোঁ। আপোনালোকেও ঘৰতে এনেকৈ বনাই খাবচোন। কেনেকুৱা পায় মোক কমেণ্টত জনাব আৰু মোৰ চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰিব যদি কৰা নাই।